মৰ্নিং গাইজ। তো আজি ৰাতিপুৱা কামৰ কাৰণে ফোন আহিছিলে। একচুৱেলি ৰাতিয়ে ফোনটো আহিছিলে। মই এতিয়া ৰাতিপুৱা যাব লাগে। এতিয়া আপোনাৰ বাজিলে 8টা প্ৰায়। তো মই যাব লাগে পানী খেতিত। মই কি কাম কৰোঁ নকৰোঁ আপোনালোক দেখুৱাম আৰু এইটো মোৰ কামটো কেনেকুৱা। এইটো ফোন আহিলে কামত প্ৰায় যাব লাগে, প্ৰায় বাহিৰতে যাব লাগে কাৰণে মই খুব কম যাওঁ আজিকালি। তো কি কাম কৰোঁ আপোনালোক দেখুৱাই আছোঁ বলক। এইখিনি আমাৰ কাম কৰি থকা জেগাখিনি হয়, পানী খেতি বুলি কয় এইখিনি জেগা। ৰ'দত কিমান কষ্ট কৰিব লাগে দেখিছে। এইটো ছাৰ্ভে কাম বুলি কয়। এইখন এখন আপোনাৰ পানী খেতিৰ ব্ৰিজ হ'ব আৰু আমি ছাৰ্ভে কাম কৰি আছোঁ। এইখনে পানী খেতিৰ ব্ৰিজ হয়। চাই লওক, বৰ্তমান কাম চলি আছে আৰু আমি ছাৰ্ভে কৰিছোঁ। এইটো আমাৰ দাদা হয়, তেওঁ মেচিন মেন হয়, গোটেই পইণ্টবিলাক দিয়ে। আচাৰটো ঘৰতে বনোৱা ন? বাপৰে কি আচাৰ বনাইছি আৰু এনেকুৱা আচাৰ ভাতৰ লগত হ'ব লাগে, খাব বিৰাট টেষ্টি। কাম কৰি আপোনাৰ এতিয়া মেজিকতে মই ঘৰত আহি আছোঁ লাহে লাহে। তো কামৰ পৰা পানী খেতিৰ পৰা আহি গ'লোঁ। আহি আমাৰ ঘৰৰ কাষৰ ভাইটি এটাই লগ পালোঁ। তাৰ বাহনত লৈ গৈ আছে ধুনীয়াকৈ। আৰু মই আমাৰ তানভিকৰ কাৰণে আইচক্ৰীম ল'লোঁ আৰু ৱাইফৰ কাৰণে ল'লোঁ আইচক্ৰীম। তো ঘৰত গৈ আছোঁ। পাহাৰে না, একদম পাহাৰ জেগা, তামাম ভাল লাগে। তো ঘৰৰ দুৱাৰমুখ আহি পালোঁ কিবাকৈ। তো মই আমাৰ তানভিকক আইচক্ৰীম সি কেনেকুৱা কৰে চাব। তাৰ আইচক্ৰীম পোৱাৰ লগে লগে তানভিক ঘৰত নাই। তো তানভিক ঘৰত নাই যিহেতু ফ্ৰিজত থৈ দিওঁ। সি আহিলে চাৰপ্ৰাইজ দিব লাগিব। যেনেকুৱা কৰিব আইচক্ৰীম দেখা পায়। গাইজ আমাৰ ই আহি গ'ল, তানভিক আহি গৈছে। তাক এতিয়া আইচক্ৰীমটো তাৰ সন্মুখত লৈ যাম। লৈ যাই সি কেনেকুৱা কৰে চাব। অঁ গুণু, তোমাৰ কাৰণে কি আনিছোঁ মই? হে আইচক্ৰীম আনিছোঁ। আৰু নেদো নেকি তোমাক নেদো নেকি? আইচক্ৰীম অনাৰ ফূৰ্তি। এটা মাৰ এটা তোমাৰ। মাক দিয়া। মোক তোমাৰ পৰা দিব লাগিব কিন্তু। দিবানে? আচ্ছা, এতিয়া চুমু এটা দিয়া। চুমু দিয়া পাপাক চুমু। আৰু ভালকৈ আৰু এটা ভালকৈ। দেখছে, আইচক্ৰীমৰ কাৰণে চুমু দিবহি। আইচক্ৰীম দিলোঁ না, সেইকাৰণে চুমু দিছে। পাপাক দিবা দে তুমি। আৰু অলপ ষ্ট্ৰবেৰী ফ্লেভাৰ কিয় আনা? চা, মই অকণমান খুৱাই দিম। আনা, ষ্ট্ৰবেৰী নহয়, মই অকণ খুৱাই দিম। আনা তোমাৰ তাৰ পৰা দিম। অলপমান মই খুৱাই দিম। কেনেকুৱা মজা? এই মজা।